অসমীয়া ব্যাকৰণৰ ধ্বনি আৰু বৰ্ণৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ধ্বনি আৰু বৰ্ণ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আমি যেতিয়া কথা কওঁতে মুখৰ বিভিন্ন অংগ, ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ আৰু এনে উচ্চাৰণকে ধ্বনি বোলে। যেনে মই ভাত খালোঁ। এই বাক্যটোত তিনিটা শব্দ আছে, মই ভাত খালোঁ। এতিয়া যদি আমি তিনিটা শব্দ বিশ্লেষণ কৰোঁ, শব্দকেইটা বিশ্লেষণ কৰিলে মই, ম যোগ অ যোগ হস্ৰ ই মই, ভাত, ভ যোগ আ যোগ দন্ত্য ত ভাত, খালোঁ, খ যোগ আ যোগ ল যোগ ও খালোঁ, ম অ হস্ৰ ই ভ আ দন্ত্য ত খ আ ল ও আদি চিহ্নবোৰ আমি মুখৰ বিভিন্ন অংগ, ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ আৰু এনে উচ্চাৰণকে ধ্বনি বুলি কোৱা হয়। বৰ্ণ হৈছে যিবোৰ চিহ্নক প্ৰতীক ৰূপে ধ্বনিক বুজোৱা হয়, তাকে বৰ্ণ বা আখৰ বোলে। যেনে অ আ হস্ৰ ই দীৰ্ঘ ই ইত্যাদি। এতিয়া আমি বুজিলো যে ধ্বনি মানে শব্দ। স্বৰযন্ত্ৰৰ পৰা ওলোৱা ধ্বনি মুখৰ বিভিন্ন অংগৰ স্পৰ্শত যি স্পষ্ট ৰূপ পায় তাকে বৰ্ণ বা ধ্বনি বুলি কোৱা হয়। যিবোৰ চিহ্নৰ দ্বাৰা স্বৰযন্ত্ৰৰ পৰা ওলোৱা স্পষ্ট ধ্বনি হিচাপে ৰূপ দিয়া হয়, সেয়ে বৰ্ণ বা আখৰ। স্বৰযন্ত্ৰৰ পৰা ওলোৱা স্পষ্ট ধ্বনিবিলাকক যিবিলাক চিহ্নৰ দ্বাৰা ৰূপ দিয়া হয়, সেই চিহ্নবোৰকে কি বুলি কোৱা হয়? বৰ্ণ বা আখৰ। বাকযন্ত্ৰৰ পৰা ওলোৱা ধ্বনিবোৰ উচ্চাৰণ অনুযায়ী দুটা ভাগত ভাগ কৰা হৈছে, স্বৰধ্বনি বা বৰ্ণ, ব্যঞ্জন ধ্বনি বা বৰ্ণ। এতিয়া স্বৰধ্বনি বা বৰ্ণ চোৱা, যিবোৰ বৰ্ণ বা ধ্বনি উচ্চাৰণ অন্য বৰ্ণৰ সহায় নোলোৱাকৈ আপোনা আপুনি উচ্চাৰিত হয়, তাকে স্বৰবৰ্ণ বা ধ্বনি বুলি কোৱা হয়। স্বৰবৰ্ণ 11টা, অ, আ, হস্ৰ ই দীৰ্ঘ ই, হস্ৰ উ দীৰ্ঘ ঋ, এ, ঐ, ও আৰু ঔ। এতিয়া এই স্বৰবৰ্ণসমূহক উচ্চাৰণ অনুযায়ী আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে হস্ৰ স্বৰবৰ্ণ, অ হস্ৰ ই হস্ৰ উ ঋ, দীৰ্ঘ স্বৰবৰ্ণ আ দীৰ্ঘ ই দীৰ্ঘ উ এ, আৰু দ্বিস্বৰ বা সংযুক্ত স্বৰবৰ্ণ ঐ আৰু ঔ। হস্ৰ স্বৰবৰ্ণ চোৱা, যিবোৰ স্বৰবৰ্ণৰ উচ্চাৰণ চুটি, সেইবোৰক হস্ৰ স্বৰবৰ্ণ বা ধ্বনি বোলে। যেনে বল, কল, বিল, পিতৃ আদি শব্দবিলাক যদি আমি ভাঙো, বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি ব যোগ অ যোগ ল বল, ক যোগ অ যোগ ল কল, ব যোগ হস্ৰ ই যোগ ল বিল, প যোগ হস্ৰ ই যোগ ত যোগ ঋ পিতৃ। এতিয়া এই শব্দকেইটা আটাইকেইটাতে কি লাগিছে? হস্ৰ স্বৰবৰ্ণকেইটা সংযোগ হৈছে। এইদৰে উচ্চাৰণ ছুটি হোৱা স্বৰবৰ্ণবিলাকক হস্ৰ স্বৰবৰ্ণ বুলি কোৱা হয়। দীৰ্ঘ স্বৰবৰ্ণ হৈছে যিবোৰ স্বৰবৰ্ণ উচ্চাৰণ দীঘল হয়, সেইবোৰক দীৰ্ঘ স্বৰবৰ্ণ বোলে। যেনে আম, ছাগলী, গীত, উষা, বেল। এই শব্দকেইটা চোৱা, আ যোগ ম আম, দ্বিতীয় চ যোগ আ যোগ ক যোগ ল যোগ দীৰ্ঘ ই ছাগলী, গ যোগ দীৰ্ঘ ই যোগ দন্ত্য ত গীত, দীৰ্ঘ উ যোগ মূৰ্ধন্য ষ যোগ আ সমান উষা, ব যোগ এ যোগ ল বেল। এতিয়া এই শব্দকেইটা আটাইকেইটাতে যিকেইটা বৰ্ণ স্বৰবৰ্ণ সংযুক্ত হৈছে, আটাইকেইটাই
দীৰ্ঘ স্বৰবৰ্ণ, ইহঁতৰ উচ্চাৰণ দীঘলীয়া। দ্বিস্বৰ বা সংযুক্ত স্বৰবৰ্ণ, যি স্বৰবৰ্ণ উচ্চাৰণত দুটা স্বৰবৰ্ণ সংযুক্ত হোৱা যেন লাগে, তেনে স্বৰবৰ্ণ বা ধ্বনিক দ্বিস্বৰ বা সংযুক্ত স্বৰবৰ্ণ বা ধ্বনি বুলি কোৱা হয়। যেনে ঐ আৰু ঔ। ঐ সমান অ যোগ হ্ৰস্ব ই ঐ, ঔ সমান অ যোগ ও ঔ। ঐ আৰু ঔ লগোৱা শব্দ ঐৰাৱত, ঐক্য, ঔষধ ইত্যাদি। তাৰপিছতে আৰু এটা স্বৰবৰ্ণ আছে, এইটোক কি বুলি কোৱা হয়? প্লুতধ্বনি বুলি কোৱা হয়। নাম বা গান গাওঁতে, লেহেমীয়াকৈ কথা কওঁতে, কান্দোতে স্বৰধ্বনি উচ্চাৰণ দীঘলীয়া হয়। এনে বৰ্ণক প্লুতধ্বনি বা বৰ্ণ বুলি কোৱা হয়। যেনে ঐ ৰাম, অ মোৰ আপোনাৰ দেশ। এইবিলাকত কি হৈছে? ঐ, অ মোৰ আপোনাৰ দেশ, লেহেমীয়া হৈছে, সেইকাৰণে ইহঁতক কি বুলি কোৱা হয়? প্লুতধ্বনি বুলি কোৱা হয়। তাৰপিছত শ স্বৰবৰ্ণ, শ স্বৰবৰ্ণ হৈছে একেজাতীয় স্বৰবৰ্ণ শ স্বৰবৰ্ণ বুলি কোৱা হয়। যেনে অ, আ, হ্ৰস্ব ই দীৰ্ঘ ই, হ্ৰস্ব উ দীৰ্ঘ উ, এইকেইটা স্বৰবৰ্ণ শ স্বৰবৰ্ণ বা ধ্বনি বুলি কোৱা হয়। অ, আ, হ্ৰস্ব ই দীৰ্ঘ ই, হ্ৰস্ব উ দীৰ্ঘ উ, এইকেইটা একেজাতীয় স্বৰবৰ্ণ, সেইকাৰণে ইহঁতক শ স্বৰবৰ্ণ বুলি কোৱা হয়। ব্যঞ্জন ধ্বনি বা বৰ্ণ, স্বৰবৰ্ণৰ সহায়ত উচ্চাৰণ কৰা ধ্বনিক ব্যঞ্জন বৰ্ণ বা ধ্বনি বুলি কোৱা হয়। সংস্কৃত বৰ্ণমালাত ব্যঞ্জন বৰ্ণ ৪১টা, কিন্তু অসমীয়াত ৩৩টাহে আছে। কাৰণ মূৰ্ধন্য ড, মূৰ্ধন্য ড, অন্ত্যস্ত জ, হ্ৰস্ব ত, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু, এইকেইটা বৰ্ণমালাত ব্যৱহাৰ কৰা হলেও ইহঁতৰ প্ৰকৃত উচ্চাৰণ আমাৰ ভাষাত নাই। মূৰ্ধন্য ড, অন্ত্যস্ত জৰ তলত ফুট দি এই বৰ্ণকেইটাৰ ৰূপ দিয়া হয়। এই বৰ্ণকেইটা কোনো শব্দৰ আদিত ব্যৱহাৰ নহয়। কোনো শব্দ এই বৰ্ণকেইটাৰ সৈতে আৰম্ভণি নহয়। ড ৰ অন্ত্যস্ত য় সংযোগী বৰ্ণ বুলি কোৱা হয়। হসন্ত, হলন্ত ত বা খণ্ড ত বুলি ক'লেও ই এটা সংযোগী বৰ্ণ হয়। ব আৰু অন্ত্যস্ত য়ৰ উচ্চাৰণ স্বৰবৰ্ণৰ দৰে হোৱাৰ বাবে এই দুটা বৰ্ণক আকৌ অৰ্ধস্বৰবৰ্ণ বুলি কোৱা হয়। ব আৰু অন্ত্যস্ত য় উচ্চাৰণটো স্বৰবৰ্ণৰ দৰে বাবে ইহঁতক কি বুলি কোৱা হয়? অৰ্ধস্বৰ বৰ্ণ বুলি কোৱা হয়। অনুস্বৰ আৰু বিসৰ্গৰ নিজা উচ্চাৰণ নহয়। ইহঁতৰ কোনো নিজা উচ্চাৰণ নাই অনুস্বৰ আৰু বিসৰ্গৰ। ইহঁতে যি বৰ্ণৰ সৈতে সংযুক্ত হয় সেই বৰ্ণৰে উচ্চাৰিত হয়। এই দুটাক অযুগ্বাহ বৰ্ণ বুলি কোৱা হয়। অনুস্বৰক ঙৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। অনুস্বৰক ঙৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। যেনে গংগা, গ অনুস্বৰ, গ ত গা গংগা, আমি গ ঙ তা ত গংগা, এনেদৰে লিখো। আকৌ শংকৰদেৱ, খ অনুস্বৰ, ক ৰ দন্ত্য ত ৰ ৱ বা স ঙ ৰ দন্ত্য ত ৰ শংকৰদেৱ, অ অনুস্বৰ, ক অংক, অ ঙ অংক ইত্যাদি। এনেকুৱা শব্দবিলাক অনুস্বৰৰ ঠাইত আমি ঙ ব্যৱহাৰ কৰি লিখিব পাৰো। বিসৰ্গৰ উচ্চাৰণ হৰ দৰে হয়। উহ, উহ, বাহ, 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 বাহ। চন্দ্ৰবিন্দু প্ৰকৃততে বৰ্ণ নহয়, ই যি বৰ্ণৰ লগত সংযুক্ত হয়, যি বৰ্ণৰ ওপৰত সংযুক্ত হয় সেই বৰ্ণ নাসিক্যসুৰীয়া হয়, নাকেৰে উচ্চাৰণ কৰাৰ নিচিনা হয়। যেনে দাঁত, ফুসফুসা ইত্যাদি। নামৰ আগত চন্দ্ৰবিন্দু বহিলে ব্যক্তিজন মৃত হিচাপে চিনাক্ত কৰা হয় আৰু আমি তেতিয়া স্বৰ্গীয় বুলি পঢ়ো। নামৰ আগত চন্দ্ৰবিন্দু থাকিলে আমি স্বৰ্গীয় বুলি পঢ়ো।
উচ্চাৰণৰ ধৰণ অনুযায়ী ব্যঞ্জন বৰ্ণ 21টা বিশিষ্ট ধ্বনি বা বৰ্ণ আছে। উচ্চাৰণৰ ধৰণ অনুযায়ী ধ্বনি বা বৰ্ণসমূহৰ স্থান এনেধৰণৰ। উচ্চাৰণৰ ধৰণ, উচ্চাৰণৰ স্থান, উচ্চাৰণৰ ধৰণ স্পৰ্শ বৰ্ণ। স্পৰ্শ বৰ্ণক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ। উষ্ঠ বৰ্ণ, দন্তমূলীয় বৰ্ণ, কণ্ঠ বৰ্ণ আৰু কণ্ঠনলী বৰ্ণ। এতিয়া উষ্ঠ বৰ্ণ কেইটা হৈছে প, ফ, ব, ভ। এই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে কি হৈছে দুটাৰ সহায়ত উচ্চাৰণ কৰা হয়। সেইকাৰণে উষ্ঠ বৰ্ণ উঠৰ পৰা উচ্চাৰণ হয়। আৰু মটো আকৌ নাসিক বৰ্ণও হয়। দন্তমূলীয় যিটো দাঁতৰ সহায়ত উচ্চাৰণ কৰা হয়, দন্ত্য ত, দন্ত্য দ, দন্ত্য থ, দন্ত্য ধ। কণ্ঠমূলীয় ক, খ, গ, ঘ। নাসিক বৰ্ণ ম, দন্ত্য ন, ঙ। পাৰ্শ্বিক বৰ্ণ হৈছে ল। কম্পিত বৰ্ণ ৰ। আৰু উষ্ম বৰ্ণ হৈছে প্ৰথম ছ বৰ্গীয় জ, দন্ত্য স আৰু হ। এইকেইটা উচ্চাৰণৰ ধৰণ অনুযায়ী ব্যঞ্জন বৰ্ণ বা ধ্বনিসমূহ এনেধৰণৰ হয়। উচ্চাৰণৰ স্থান অনুযায়ী ব্যঞ্জন বৰ্ণ। উচ্চাৰণৰ স্থান অনুযায়ী ব্যঞ্জন বৰ্ণৰ ভাগ কেইটা চোৱা। কণ্ঠধ্বনি। কণ্ঠধ্বনি হৈছে যিকেইটা বৰ্ণ উচ্চাৰণ কৰিলে কণ্ঠ বা ডিঙিৰ পৰা উচ্চাৰিত হয়, সেইকেইটাক কি বুলি কোৱা হয়? কণ্ঠধ্বনি বা বৰ্ণ বুলি কোৱা হয়। যেনে ক, খ, গ, ঘ, হ। 2 নম্বৰ হৈছে উষ্ঠ ধ্বনি। ওঠ দুটা স্পৰ্শত মুখৰ ভিতৰৰ বতাহ বাহিৰলৈ ওলাওঁতে যি ধ্বনি উচ্চাৰিত হয় সেই উষ্ঠ ধ্বনি বা বৰ্ণ। যেনে প, ফ, ব, ভ, ম। এইকেইটা হৈছে উষ্ঠ ধ্বনি বা বৰ্ণ। তাৰপিছত দন্ত ধ্বনি বা বৰ্ণ। জিভাৰ আগে দাঁতত আঘাত কৰি সৃষ্টি কৰা ধ্বনি হৈছে দন্ত ধ্বনি বা বৰ্ণ। যেনে দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, ল, ৱাপ আৰু দন্ত্য স। তাৰপিছত তালব্য ধ্বনি। মুখৰ ভিতৰৰ তালুত জিভাৰ আঘাতত সৃষ্টি হোৱা যিকেইটা বৰ্ণ বা ধ্বনি। প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ, মূৰ্ধন্য ষ, তালব্য স। এইকেইটা হৈছে তালব্য ধ্বনি। এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰৰ তালুত জিভাৰ কি কৰে? আঘাত সৃষ্টি কৰে। তাৰপিছত মূৰ্ধন্য ধ্বনি। তালুৰ একেবাৰে ওপৰৰ পৰা উচ্চাৰিত হোৱা ধ্বনি বা বৰ্ণ মূৰ্ধন্য ধ্বনি। তালুৰ একেবাৰে ওপৰৰ পৰা উচ্চাৰিত হয়। সেইকেইটা হৈছে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন, ৰ আৰু মূৰ্ধন্য স। তাৰপিছত নাসিক্য ধ্বনি। নাকেৰে ভিতৰৰ বতাহ এৰি দি যি ধ্বনি উচ্চাৰণ কৰা হয় তেনে ধ্বনি হৈছে নাসিক্য ধ্বনি বা অনুনাসিক ধ্বনি বা বৰ্ণ বুলি কোৱা হয়। যেনে ঙ, ঞ, মূৰ্ধন্য ন আৰু ম। এইকেইটা হৈছে অনুনাসিক বৰ্ণ বা ধ্বনি। অনুযায়ী ব্যঞ্জন বৰ্ণৰ শ্ৰেণীবিভাগ। এবাৰ উচ্চাৰণৰ ধৰণ অনুযায়ী ব্যঞ্জন বৰ্ণৰ ভাগবিলাক চোৱা। উচ্চাৰণৰ ধৰণ অনুযায়ী অসমীয়া ব্যঞ্জন ধ্বনিসমূহক 5টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে স্পৰ্শ ধ্বনি। স্পৰ্শ ধ্বনি হৈছে মুখৰ ভিতৰৰ বতাহ কিছু সময় বাধা দিয়ে, অৰ্থাৎ সেই বতাহ এৰি দিয়াৰ ফলত যি ধ্বনি উচ্চাৰিত হয় সেয়ে হৈছে স্পৰ্শ ধ্বনি। অসমীয়াত স্পৰ্শ বৰ্ণ বা ধ্বনি মুঠ 25টা। এই ধ্বনি বা বৰ্ণবোৰক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। ক বৰ্গ, প্ৰথম ছ বৰ্গ, মূৰ্ধন্য ট বৰ্গ, দন্ত্য ত বৰ্গ, প বৰ্গ। আকৌ প্ৰতিটো বৰ্গত 5টাকৈ বৰ্ণ আছে। ক বৰ্গত আছে ক, খ, গ, ঘ, ঙ। প্ৰথম ছ বৰ্গত প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ। মূৰ্ধন্য ট বৰ্গ, মূৰ্ধন্য ট, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ। দন্ত্য ত বৰ্গ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প বৰ্গ প, ফ, ব, ভ, ম।
এই 25টা বৰ্ণক কি বুলি কোৱা হয় বৰ্গীয় বৰ্ণ বুলি কোৱা হয় আৰু ইহঁতি হৈছে স্পৰ্শ বৰ্ণ বৰ্ণৰ এই বৰ্গবিলাকৰ প্ৰথম আৰু তৃতীয় আৰু পঞ্চম বৰ্ণক কি বুলি কোৱা হয় অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয় প্ৰথম তৃতীয় আৰু পঞ্চম এই তিনিটা বৰ্ণ প্ৰতিটো বৰ্গৰে কি বুলি কোৱা হয় অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয় কাৰণ এই বৰ্ণকেইটাৰ উচ্চাৰণ কোমল আৰু উচ্চাৰণ কোমল বাবে ইহঁতক কি বুলি কোৱা হৈছে অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয় যেনে ক গ ঙ প্ৰথম ছ বৰ্গীয় জ নিয় মূৰ্ধন্য মূৰ্ধন্য ড মূৰ্ধন্য ন দন্ত্য ত দন্ত্য দ দন্ত্য ন প ব আৰু ম এইকেইটা হৈছে অল্প প্ৰাণ বৰ্ণ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ উচ্চাৰণ কঠিন হোৱাৰ বাবে মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় প্ৰতিটো বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ উচ্চাৰণটো কঠিন হয় সেইবাবে ইহঁতক কি বুলি কোৱা হয় মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় যেনে খ ঘ দ্বিতীয় ছ জ মূৰ্ধন্য ঠ মূৰ্ধন্য ধ দন্ত্য থ দন্ত্য ধ ফ আৰু ভ এইকেইটা হৈছে মহাপ্ৰাণ বৰ্ণ কাৰণ এই বৰ্ণকেইটাৰ উচ্চাৰণটো কঠিন হয় বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ অঘোষ বৰ্ণ ক আৰু খ তেনেকৈ প্ৰথম ছ দ্বিতীয় ছ এই বৰ্ণ প্ৰতিটো বৰ্গৰ প্ৰথম দুটা বৰ্ণক কি বুলি কোৱা হয় প্ৰথম আৰু দ্বিতীয় বৰ্ণ এই বৰ্ণ দুটাক অঘোষ বৰ্ণ বুলি কোৱা হয় আৰু তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণক ঘোষ বৰ্ণ বা ধ্বনি বুলি কোৱা হয় তাৰ উষ্ণ ধ্বনি চোৱা মুখৰ ভিতৰৰ পৰা অহা বতাহ মুখৰ ভিতৰৰ কোনো ঠাইত ঠেক কৰি বতাহখিনি ঘঁহনি খালে যি ধ্বনিৰ সৃষ্টি হয় সেই উষ্ণ ধ্বনি যেনে তালব্য শ প্ৰথম ছ বৰ্গীয় জ মূৰ্ধন্য শ ল আৰু হ এই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে কি হয় মুখৰ ভিতৰৰ বায়ু গৰম হয় সেইকাৰণে উষ্ণ ধ্বনি বুলি কোৱা হয় কম্পিত ধ্বনি জিভাখন কপি দাঁতৰ আলুৰ কাষত যি ধ্বনিৰ সৃষ্টি কৰে তাক কম্পিত ধ্বনি বুলি কোৱা হয় কম্পিত ধ্বনি উচ্চাৰণ কৰোঁতে জিভাখন কপি পেলাই দাঁতৰ আলুৰ কাষত সৃষ্টি কৰে ধ্বনিটো সেইবাবে ইয়াক কম্পিত ধ্বনি বুলি কোৱা হয় কম্পিত বৰ্ণ হৈছে ৰ পাৰ্শ্বিক ধ্বনি হৈছে মুখৰ ভিতৰত থকা বতাহক বাধা দি জিভাৰে কি কৰে দুই কাষে যাবলৈ দিয়া হয় মুখৰ ভিতৰত যি বতাহ সেই বতাহক বাধা দি পেলাই জিভাৰ দুই কাষে যাবলৈ দিয়া হয় ফলত যি ধ্বনিৰ সৃষ্টি হয় সেয়ে পাৰ্শ্বিক ধ্বনি পাৰ্শ্বিক মানে কাষৰীয়া মানে জিভাৰ দুই কাষে যাবলৈ দি পেলাই ধ্বনিটো উচ্চাৰণ কৰা হয় এতিয়া পাৰ্শ্বিক ধ্বনি বা বৰ্ণ হ'ল ল তাৰপিছত নাসিক্য ধ্বনি হৈছে মুখৰ ভিতৰলৈ অহা বতাহক সম্পূৰ্ণৰূপে বাধা দি কোমল তালুৰ তলেৰে নাকৰ ভিতৰেদি বতাহ সোমোৱাই পেলাই বাহিৰলৈ উলিয়াই দিয়াৰ ফলত যি ধ্বনিৰ সৃষ্টি হয় সেয়া হৈছে নাসিক্য ধ্বনি বা বৰ্ণ নাকেৰে উচ্চাৰণ কৰাৰ নিচিনা হয় বৰ্ণকেইটা সেইকাৰণে নাসিক্য ধ্বনি বা বৰ্ণ বুলি কোৱা হয় নাসিক্য ধ্বনি বা বৰ্ণ অনুনাসিক বৰ্ণ বুলিও কোৱা হয় অনুনাসিক বা নাসিক্য ধ্বনি বা বৰ্ণকেইটা হৈছে ম নিয় মূৰ্ধন্য ন ম আৰু দন্ত্য ন ইমানতে ধ্বনি আৰু বৰ্ণৰ বিষয়ে শেষ হৈছে তোমালোকে নিশ্চয় সকলোৱে বুজি পাইছা আজি ইমানতে সামৰিছোঁ ধন্যবাদ